17 গাৰৱাল ৰাইফলছৰ ৱাৰ ক্ৰাই হৈছে বদ্ৰী বিশাল লাল কি লাচিতৰ তেজ থকা মানুহ ইয়েছ আজি ভিডিঅ'টো বনোৱাৰ স্পেচিয়েল কাৰণ এটা আছে। আজি লগ কৰিবলৈ গৈ আছোঁ এজন বিশেষ ব্যক্তি। আজি তেওঁলোকক লগ পাবৰ কাৰণে মই ঘৰৰ পৰা বহুত দিনৰ মূৰত ওলাইছোঁ। আজি হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। প্ৰথমে শেহতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা আৰু নতুন বৰ্ষৰ শুভেচ্ছা দুয়োটা একেলগতে জনাই মোৰ 2023 চনৰ প্ৰথমটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আজি। এইবোৰ সেইটো কিনো খামচেং এইটো কি লৈ আছা ন তোমালোকে? কি কি ফুটকুল কেনেকৈ কেনেকৈ বজাই দেখাই দিয়াচোন। কেনেকৈ বজাই দেখাই দিয়াচোন। এতিয়া বন্ধু মাৰিছে এইটো দেই। এইটো বাঁহটো গুলি কি ভৰাইছা? গুলি কি ভৰাইছানো? অঁ কাগজ হেৰি হয়নে? কাগজটো কেনেকৈ ভৰাইছা দেখাই দিয়াচোন। পানী দি পেলাই এনেকৈ ভৰাইছা, তাৰপিছতে এইটো কি ওপৰত মাৰি দিব লাগে? আগতে আমি এনেকৈ পূৰা ফুটুৱাইছোঁ। এইটো মাৰি পেলাই এতিয়া কেনেকৈ তাত সোমাই গৈছে নেকি? সোমাই গৈছে এনেকৈ ভৰাই পেলাই এতিয়া পূৰা গুলি মৰা নিচিনাকৈ মাৰি দিবা ন? অঁ এনেকৈ ভৰাই লয় হয়নে? এইটো কিন্তু ফুটাটো সৰু হৈ আছে যে এনেকৈ ভৰাই লৈ হৈ যাব। আকৌ মাৰিব লাগিব, তাৰপিছত মাৰি দিলে বহুতিকো দেখাই দিয়া এনেকৈ মাৰিব লাগিব হয়নে? এনেকৈ মাৰি আকৌ ভাল এনেকৈ ভৰাই দিওঁ। তাৰপিছতে কেনেকৈ মাৰিম? সৰুতে আমিও এনেদৰে খেলিছিলোঁ আৰু জনাৰ পাছতো তাহাঁত দুটাৰ মুখৰ পৰা উলিয়াবলৈ মই বাৰে প্ৰতি চেষ্টা কৰি আছোঁ। আৰু এতিয়া অলপ ধেমালি কৰি দিলোঁ। এতিয়া যাওঁ মই শিবিৰলৈ। শিবিৰ মানে দেখাই আছোঁ, আপোনালোকে সেইখনলৈকে ভিডিঅ'টো চাই দিব। আৰু এইখিনি গাড়ীখিনি ৰখাই দিছে মানে ইয়াত আজি ওচৰতে আমাৰ কলেজ চিটিৰ কাৰণে কৈছোঁ, কাৰণ এইখন কলেজ দেখিছে, এইখন কলেজতে মই পঢ়া। আৰু ইয়াত কিবা এক্সাম আছে আজি। শিবিৰৰ ঠাইত উপস্থিত হৈছোঁহি। আহিয়ে মই পোনপ্ৰথমে অসমৰ বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈ সমাধি ক্ষেত্ৰত এগছি বন্তি আৰু ধূপ লগাই তেখেতক প্ৰণাম জনাই ল'লোঁ। আৰু এই বেকগ্ৰাউণ্ডত শুনিবলৈ পাইছে এনাউন্স কৰি আছে যিহেতু কেম্প আৰম্ভ হৈ গ'ল। আৰু আমি শেষত সমাধি ক্ষেত্ৰত একপি ফটো তুলি ল'লোঁ। আহি মই এঘণ্টামান ৰখিবলগীয়া হৈছে কাৰণ ইমান মানুহ হৈছে। আৰু মই আছোঁহি আজি বৰ্তমান শ্বহীদ কেপ্টেইন জিন্তু গগৈ সুৰণি প্ৰেক্ষাগৃহত। ইয়াতে আজি পুৱা 10 বজাৰ পৰা 1 বজালৈ চিকিৎসা শিবিৰ আয়োজন কৰিছে। আৰু মই ইয়ালৈকে আহিছোঁ। মই আহিছোঁ চকুৰ কাৰণেহে আহিছোঁ বাৰু। চকু জুৰিয়ে বৰ অসুবিধা দি থাকে, সেইটো কাৰণে বুলি আহিলোঁ। আৰু বিশেষভাৱে আজি শ্বহীদ কেপ্টেইন জিন্তু গগৈ সোৰণত দেৱোত্তম অসম উদ্যোগত আৰু নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত দুটাকৈ চিকিৎসা শিবিৰ আয়োজন কৰিছে। এটা হ'ল চকু চানিপুৰা ৰোগ আৰু আনটো মধুমেহ ৰোগৰ চিকিৎসা। এই দুয়োটাই আয়োজন কৰিছে। ইয়াত বিশেষভাৱে নাম ল'ব লাগিব যোৰহাট লায়ন্স হস্পিটেলৰ চিকিৎসক আৰু গোলাঘাট মধুমেহ ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ মিৰ্জাল আহমেদ ছাৰৰ তত্বাৱধানত আজি সম্পূৰ্ণকৈ বিনামূলীয়া চিকিৎসা প্ৰদান কৰি আছে। আৰু লাইনত আছে দেউতা, এতিয়া দেউতাই যাব। ফাইনেলি মই লগ কৰিবলৈ অহা ব্যক্তিজনক লগ পাই গ'লোঁ। দেৱোত্তম অসম এটা ভাইৰেল হৈ থকা সকলোৱে পৰিচিত নাম। মানুহবিলাকে কিমান ভাল পাইছে। মই দিমগৈ এতিয়া কফি একাপ। মই যেতিয়া কম নহয়, ইউ ছাৰপ্ৰাইজ টু হিয়াৰ মাই মানে তেখেতক লগ পাই বহুত ভাল লাগিল আৰু স্বাস্থ্য সম্পৰ্কীয় বহুত কথা আলোচনা কৰিলোঁ। আৰু সকলোৱে চিনি পায়েই তেখেতক। আমাৰ অসমৰ এজন সুসন্তান, ভাৰতীয় সেনা বাহিনীৰ এজন প্ৰাক্তন চিকিৎসক,
শ্ৰদ্ধাৰ ডক্টৰ দীপং কুমাৰ বৰ্মন। তেখেতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যি স্বাস্থ্য সম্পৰ্কীয় সজাগতামূলক কাম হাতত লৈছে সঁচাকৈ শলাগ ল'বলগীয়া। কাৰণ এই কাৰণে কৈছোঁ, তেখেতে ইমান সহজ সৰল ভাষাৰে আৰু স্বাস্থ্য সম্পৰ্কীয় প্ৰতিটো সজাগতামূলক কথাই বিস্তাৰভাৱে ইমান ধুনীয়াকৈ বুজাই দিয়ে, আমাৰ নুবুজাৰ কোনো কাৰণেই নাথাকে। মই এনেই জাষ্ট হেৰি কৰিছোঁ, 61 নম্বৰ এনেকুৱা লাগিছে গাঁৱলৈ কপি হৈছেগৈ। মানে মাৰ এনেকুৱা নাই, সেইখিনি লক্ষণ মানে আমি ট্ৰিটমেণ্টখিনি ভালকৈ ল'ব পাৰিলে মানে আপুনি যিকেইটা কৈছে মানে প্ৰতিটোৱে লাগিছে মানে লাষ্টত আপোনাৰ গুৱাহাটীৰ আয়ুষ শিবিৰৰ আয়োজক কমিটিলৈ মই বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে ইমান ধুনীয়াকৈ কামবোৰ চলাই নিছে আৰু খোৱাৰো ব্যৱস্থা কৰিছে। ময়ো খিচিৰি খাই ল'লোঁ গৰমে গৰমে আৰু শেষত তেওঁলোকৰ লগত দুকপিমান ফটো উঠাই ল'লোঁ। কাৰণ এই ধুনীয়া মুহূৰ্তখন কেনেকৈনো কেমেৰাত বন্দী কৰি নাৰাখোঁ হ'বই নোৱাৰে। আৰু এয়া শেষৰ দৃশ্য, কেম্পৰ শেষৰ ভাগ হয়। আৰু এইখন গাড়ী দেখিছে, এইখন গাড়ীৰে ৰোগীসকলক মানে যিসকলৰ চানিৰ পৰা অক্টোপ্ৰচাৰ কৰা হ'ব তেওঁলোকক যোৰহাট লায়ন্স হস্পিটেললৈ লৈ যোৱা হ'ব আৰু তাতে সম্পূৰ্ণকৈ অক্টোপ্ৰচাৰৰ সম্পূৰ্ণ খৰচ পাতি সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকক কৰায় আৰু এইখন গাড়ীয়ে তেওঁলোকক ঘৰতো আহি থৈ যাবহি। ইমান এটা ধুনীয়া ব্যৱস্থা কৰি দিছে, সঁচাকৈ এই সকলোলৈকে ইমানেই অশেষ ধন্যবাদ জনাইছোঁ। বহুত বহুত ধন্যবাদ। বিশেষকৈ আমি যোৰহাট লায়ন্স ইয়াত তেওঁলোকে সহায় সহযোগ কৰিছে, তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ দেৱোত্তমৰ পৰা মেজৰ বৰ্মন য'ৰ নলবাৰীৰ পৰা আহিছে, আমি তেখেতলৈ আশীৰ্বাদ থাকিলে আৰু ভৱিষ্যতে যাতে এনেকুৱাবিলাক কেম্পত তেওঁ সহায় কৰি ৰাইজৰ তেওঁ আশীষ পায়, মই তাকে জনাওঁ। ধন্যবাদ। ভিডিঅ'টো আগবঢ়োৱাৰ সময় বহুত পলমে হৈছে, হ'লেও মই এই দিনটো এটা স্মৰণীয় দিন হিচাপে কেমেৰাত বন্দী কৰি ৰাখিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাৰণ মোৰ এই কে প্ৰতিভাৰ চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ বিভিন্ন ধৰণৰ এনেকুৱা ভিডিঅ' লৈ আহিম আৰু চাই আপোনালোকে ভাল পাব বুলি মই আশা ৰাখিলোঁ। তেন্তে আজিলৈ আহোঁ, সকলোকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই। যিখিনি কাম কৰি আছে তলে তলে আমাৰ জাতিটোৰ কাৰণে এটা ইউনিটিত আমাক বান্ধি আছে। আমি তেওঁ যেতিয়াই কিবা এটা প্ৰগ্ৰাম কৰে সদায় অসমীয়া জাতিক লৈ পেলাই কথা কয়। মই এখেতক খুব ভাল পাওঁ, সেইকাৰণে তো তেখেতক মই ধন্যবাদ।